এটাত কিমানকৈ থাকে? 1 লিটাৰ ন? তলৈ আহিছিলোঁ, তাৰপিছত এইবিলাক লম্পেন এটা ল'লে। শ্বপিং কৰিব আহিছোঁ এতিয়া। So welcome to my YouTube channel Made in Northeast. আজি এটা নিউ ভিডিঅ' আগবঢ়াব ওলাইছোঁ। তো আজি এতিয়া গৈ আছোঁ, মই এতিয়া বৰ্তমান গৈ আছোঁ ভাইটিক থ'ব গৈ আছোঁ। থৈ তাৰপিছত আনৰ ঘৰত যাম। তো আমি অহাকালি যিহেতু কিবাত যাম আৰু। অ' ভাই ক'ত যোৱা এইফালে? ক'ত যোৱা? আমাক যাব নিদিয়া নেকি? তো আমি কালি যিহেতু ফেলকন ফেষ্টিভেল যাম, ফেলকন ৰাইড হাফলং যাম, ডিমা হাছাও। তো সেইটোৰ কাৰণে বাইকটো অলপ বনাব লাগিব। অলপ ডিছৰ মোৰ প্ৰব্লেম দি আছে, মানে ডিছৰ কইলটো খোৱাই গৈছে, লগতে তেনেকৈ ছাৰ্ভিচিঙো আছে। সেইখিনি কৰিব লাগিব। কৰি উঠি তাৰপিছত আমি যাম কালি তেনেকৈ আৰু। তাৰপিছত আজি অলপ কিবা কিবি কাম আছে, তো সেইকাৰণে এতিয়া ৰাতিপুৱাই ওলাই আহিছোঁ। এতিয়া বাজিছে 9:51। এতিয়া বাজিছে 9:51। তো তেনেকৈ সোনকালে ওলাই আহিছোঁ ঘৰৰ পৰা। আমি 9:20 মানত ওলাই আহিছোঁ। তাৰপিছত তেনেকৈ ভাইটিক লৈ আহিছোঁ আৰু ভাইটি আজি যায় ঘৰত। তো আপোনালোক বহুতকেইটা ভিডিঅ'ত কৈছিলোঁ যে আমি ফেলকন ৰাইড যাম বুলি হাফলং যাম বুলি। তো ফাইনেলি কালি যাম আৰু। আজি প্ৰিপেৰেশ্যন কৰি আছোঁ অলপ, মানে অলপ শ্বপিং কৰিব বাকী আছে। ইফালে ঠাণ্ডা লাগিব তাতে যিহেতু, সেইকাৰণে এতিয়া তেজপুৰো যাম। তেজপুৰতো বহুতকেইটা কাম আছে। কি কৰে আপোনালোকে চাই থাকিব, স্কিপ নকৰাকৈ ভিডিঅ'টো গম পাই থাকিব এতিয়া কি কৰোঁ কি নকৰোঁ। লগতে এতিয়া আনৰ ঘৰত গৈ আছোঁ। এতিয়া মই ঠেলামৰা পাম আৰু, ঠেলামৰা বেছি দূৰ নাই আৰু। ৰাস্তাটো ভাল লাগিছে চলাই, ধুনীয়া স্মুথ আছে। এনেকুৱা স্মুথ পালে ভাল লাগে ৰাস্তাবিলাক। ঘৰৰ পৰাতো বহুত দূৰ ওলাই আহিলোঁ আমি। আধা ৰাস্তাৰ পৰাই মই ষ্টাৰ্ট কৰিছোঁ ব্লগটো। আৰু মোৰ GoProৰ বেটাৰী এটাই আছে, মানে তাতে গ'লে মোৰ প্ৰব্লেমেই হ'ব অলপ। আৰু তাতে ভালকৈ এইটো নেটৱৰ্ক পায় নে নাপায় সেইটো ভালকৈ নাজানো। আপোনালোকক ভালকৈ ডেইলি মানে কি ধৰ এইখিনি লগে লগে ভিডিঅ' দিব পাৰিম নে নাই সেইটো চাওঁ, ট্ৰাই কৰি চাম আপোনালোকক সোনকালে দিবৰ কাৰণে। তাতে নেট পায় নে নাপায় ভালকৈ নাজানোৱেই আৰু। তাতে সুধিছিলোঁ, মই ফোন কৰি সুধিছিলোঁ, মোৰ তাত ফোন নম্বৰ আছে। কাৰোবাক যদি নম্বৰ লাগে ফেলকন ফেষ্টিভেলৰ লগতে টেণ্টৰ, কোনোবাই যদি কেম্প কৰি থাকিব খোজে তাতে সিহঁতৰ কাৰোবাৰ নম্বৰ লাগিলে মোক SMS কমেণ্ট কৰিব, মই নম্বৰ দি দিম আপোনালোকক। মজা ৰাস্তা, মজা মাখন ৰাস্তা, মাখন। গাইছ আহি পাই গ'লোঁ ঠেলামৰা। এতিয়া বৰ্তমান ঠেলামৰা পালোহি। তাৰপিছত ইয়াৰ পৰা আকৌ ভাইটিক থৈ আনৰ ঘৰত যাব লাগিব। ঠেলামৰা গাইছ, ঠেলামৰা। ইয়াতে ভাইটিক থওঁ ছাইডত। একটু ৰখাওঁ। যাবি নেকি? যাবি? অলপ টাইম ৰহ, ইয়াতে বাছ পাবি। যদি নাপাওঁ অলপ টাইম বহি থাক, আমি আহি আছোঁ। এতিয়া লগৰীয়াটোকো ফোন কৰিব লাগিব, আনন্দ ভাইকো কিবা কৰি আছে ভাই। ফোন কৰোঁ এটা, ক'ত আছে কি কৰি আছে। ড্ৰাইভিং মোড ভাই 73। কোনে ফোন কৰিছিলে? ক'ত আছ ভাই? ঘৰত। মই পামেই আৰু, বেছি দূৰ নাই। হয় নেকি? অঁ, ৰেডি হৈ থাক। শুই আছো মই। শুই আছ নেকি? দে মই পানী ঢালি জগা দিম দে। আহি যা। অঁ, এতিয়া যাওঁ আনন্দ ভাইৰ ঘৰত। আমি আকৌ তেজপুৰ যাব লাগিব যিহেতু, তো সেইকাৰণে
আনন্দ ঘৰত যাই আপোনালোকক লগ পাই আছো আৰু নে কি বন্ধুসকল আনন্দ ভাই ঘৰ আহি গ'লো এতিয়া মামীও নাই বোলে ভাবিছিলো মামী এবাৰ মাত দি যাওঁ মামী নাই লগতে এতিয়া আনন্দ ভাই ৰেডি হৈ গৈছে যাবৰ কাৰণে ড্ৰেছটা পিন্ধি ল'লে আনন্দ ভাই ঘৰত আছো লগতে ৰেডি হৈ গ'লো আমি যাবৰ কাৰণে আপোনালোকৰ তেজপুৰ যাই লগ পাই আছে অলপ সোনকালে যাব লাগিব মানে ছাৰ্ভিচিং কৰিব লাগিব যিহেতু লগতে আকৌ মোৰ ঘৰত যালে কিবা কিবি কাম আছে মানে অলপ ছাবমিটৰ কিবা কিবি তেনেকৈ বিজনেছৰ অলপ কাম আছে তো সেইকাৰণে সোনকালে যাব লাগিব তো সোনকালে কৰিব লাগিব তো সেইকাৰণে আপোনালোকক তেজপুৰ যাই লগ পাই আছো মানে ছাৰ্ভিচ চেণ্টাৰ যাই লগ পাই আছো আপোনালোকক সুজুকি ছাৰ্ভিচ চেণ্টাৰ তো এতিয়া আমি তেজপুৰ আহি পাই গ'লো তাৰপিছত ডিলাৰতো সোমালো এতিয়া ডিলাৰৰ ভিতৰত আছো লগতে এতিয়া বাইক চাইক ধোৱা হৈ গ'ল ধুলে তো তাৰপিছত আকৌ এতিয়া ছাৰ্ভিচিং কৰিব তো এতিয়া ছাৰ্ভিচিং কৰিব লগতে ডিছৰ অলপ মোৰ প্ৰব্লেম হৈছে তো ডিছটো চাই দিব লগতে আপোনালোকক দেখাম আৰু কি কৰে নে কি গাইছ তো এতিয়া ছাৰ্ভিচিং যেতিয়া কৰিব কিবা কিবি কৰিব তেতিয়া আপোনালোকক দেখাই আছো কি কৰে মানে আৰু আনন্দ ভাই ইফালে বহি আছে আৰু এইফালে গাড়ী চাচোন কিমান গাড়ী থৈ দিছে আনন্দ ভাই বোলে ইয়াৰ পৰা এটা লাগে বোলে ফ্ৰীত লাগে নে ইয়াৰ পৰা এটা দিলেতো লৈ গ'লো মই ফ্ৰীত ন এই চাইকেলটো পালে হ'লে হয় চাইকেল এটা আছিলে এইফালে চাইকেলটো কি মজা পেলাই থৈ দিছে এইখিনি কৰিলে ইয়াতে এটা ফিল্টাৰ থাকে ফিল্টাৰটো ইয়াতে ভিতৰত আছে এতিয়া ইয়াতে মোবিল ভৰাব লগতে এইটো ব্ৰেকৰ বস্তু বোলে চেঞ্জ কৰিব পুৰা বোলে শেষ হৈ গৈছে ব্ৰেক পুৰা শেষ ন ব্ৰেক পুৰা কি আগফালে এইটো চাওক ব্ৰেক পুৰা খোৱাই গৈছে পুৰা শেষ হৈ গৈছে পুৰা কৈছে এইখিনি যাত লবৰ থাকে লবৰে নোহোৱা হৈ গৈছে পুৰা শেষ হৈ গৈছে কি পাতলা হৈ গ'ল এতিয়া ব্ৰেকটো লগোৱা হৈ গ'ল এইটো লগাই দিলে নতুন এটা এতিয়া মোবাইলটো ঢালিব লগতে একবাৰ খুৰা সুধি চাওঁ মোবাইল কিমান লাগিব খুৰা মোবাইল 1200 মান ন এটা আধা নেকি আধা মানে পুৰা মানে 200 গ্ৰাম লাগিব এটাত কিমানকৈ থাকে এটা 1 লিটাৰ ন এটা লিটাৰ ইয়াৰ পৰা 200 গ্ৰাম দিব লাগিব ইয়াৰ পৰা মানে এইটো আধা এইটো মানে ফুল দিয়ে নে তাৰ পৰা অলপ দিব লাগিব ইয়াৰ পৰা অলপ দিব লাগিব তাকেতো 200 গ্ৰাম দিব লাগিব মোবাইল ফিল্টাৰ লগাব লাগিব মোবাইল ফিল্টাৰত ইয়াৰ পৰা 1000 মোবাইল এটাই গ'লে 11 মোবাইল থাকিব ইঞ্জিনত ঠিক আছে আৰু এইটো বস্তু কি মানে এইটো ব্ৰেক অইল থাকে ব্ৰেক অইল ন ডিছ ব্ৰেক এইটো ঠিকে আছে এইটো ব্ৰেক এইটো পিছৰ ব্ৰেক ঠিক আছে ডিছ ব্ৰেক চলিব ন আমি তাৰ পৰা ছাৰ্ভিচিং কৰি আমি ওলাই আহি গ'লো ওলাই আহি আমি বিশালত আহিছিলোঁ তাৰপিছত এইবিলাক লংপেণ্ট এটা ল'লে নেকি ভাই মজা লাগিব ন ফেলকন ফেষ্টিভেল আমি ফেলকন ফেষ্টিভেলৰ কাৰণে শ্বপিং কৰিব আহিছোঁ এতিয়া লগতে কিবা কিবি কৰিলোঁ আপোনালোকে চাব ভিডিঅ'টো ভালকৈ তেতিয়া গম পাব কি কৰিছোঁ আজি দিনটো ইয়াৰ পৰা আস্তেকৈ এতিয়া ওলাই দিব লাগিব এতিয়া বিশাল মাৰ্কেট লহা নালাগে দে চবফালে কাপোৰ এইটো ছেকেণ্ড ফ্ল'ৰ বিশালৰ ছেকেণ্ড ফ্ল'ৰত আছে ল'ৰাৰ কাপোৰ ঠিকে আছে ঠিক ঠাক পাতলা লাগি আছে অলপ ये देखा गाइस ये देख लो गाइस जाम लग गया भाई चाचा लोग बंदूक ले लेके आ गए भाई তেজপুৰৰ পৰা আমি আহি পালোঁ লগতে ছাৰ্ভিচিং কৰিলোঁ আৰু তেনেকৈ ডিছৰ অলপ প্ৰব্লেম হৈছিলে ডিছটো ভাল কৰি আহিলোঁ দূৰত যাম যেতিয়া চাহ পানী খাই আকৌ ওলাই গ'লোঁ মোৰ ফৰ্ম ফিল আপ অলপ কিবা কিবি ছাবমিটৰ কাম আছিলে মোৰ বিজনেছৰ তাৰপিছত আমি এতিয়া আকৌ চাহ পানী খাই এতিয়া বেগ চেগ আমি ৰেডি কৰিলোঁ বেগটো এইবিলাক জোতা চোতা চব ঠিক কৰিলোঁ ইফালে আনন্দ ভাই এডিট কৰি আছে তো তাতে এডিট কৰিব নোৱাৰিব তাতে নেট নাপায় সেইকাৰণে ইয়াতে ভিডিঅ'টো এডিট কৰি কিনে আজি আপলোড দি হৈছে আৰু পাব্লিক পিছত কৰিব এইটোবিলাক ইয়াতে এণ্ড কৰিব লাগিব ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি থ'ব চেনেলটো ঘণ্টা বজাত টিপি থ'ব আৰু ভাল ভিডিঅ' আপোনালোকে পাই থাকিব আৰু নেক্সট ধামাকাদাৰ ভিডিঅ'ত আপোনালোক লগ পাই আছোঁ বাই টিল দেন টেক